Hello everyone, welcome back to my YouTube channel. Anjii's vlogৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান যেহেতু ঔটেঙাৰ সিজন চলি আছে, গতিকে মই আজি বনাই দেখাবলৈ ওলাইছোঁ ঔটেঙাৰ আচাৰৰ ৰেচিপি। তেনেহ'লে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আৰু আচাৰখিনি বনাবলৈ মই দুটা ঔটেঙা এনেধৰণে কাটি ভিতৰৰ গুটিখিনি এৰুৱাই লৈছোঁ। আৰু এইখিনি ভালদৰে ধুই লৈছোঁ। আকৌ ইয়াতকৈও আৰু মিহিকৈ কাটি ল'ম। এনেধৰণে আকৌ মিহিকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যেনেধৰণে বিচাৰে সেনেধৰণে কাটি ল'ব পাৰে। তাৰপিছত এইখিনি এতিয়া কুকাৰত বইল হ'বলৈ দিম আৰু এটা হুইচেল মাৰিবলৈ দিম। এটা হুইচেল মাৰিলে হ'ব, বেছিকৈ মাৰিলে বেছি সিজি যাব নহ'লে, গতিকে এটা হুইচেল মাৰিবলৈ দিম। আপোনালোকে বইল কৰোঁতে নিমখ দি দিব পাৰে। মোৰ নিমখ দিয়া নহ'লে মই পিছত দি দিম বাৰু নিমখটো। আৰু এনেকুৱা অকণমান পানী দিছোঁ। অকণমান পানী দি এনেধৰণে বইল হ'ব দিম। এতিয়া পানীখিনি একেবাৰে ডুব যোৱাকৈ নিদিলেও হ'ব, মানে অকণমান দিলেও হ'ব। আৰু এয়া এটা চিটি মৰাৰ পিছত এইখিনি নমাই দিলোঁ। এতিয়া এখন ফুটা থকা চালনীত উলিয়াই ৰ'দত মেলি দিম 2 বা 3 ঘণ্টাৰ বাবে। এয়া আমাৰ আচাৰখিনি ধুনীয়াকৈ শুকাই গৈছে। আৰু আচাৰখিনি বনাবলৈ মই মছলা ব্যৱহাৰ কৰিম। জিৰা ডাঙৰ চামুচেৰে 1 চামুচ, আজৱাইন আধা চামুচ, পাঁচফোৰণ 1 চামুচ, আৰু চফ গুটি 1 চামুচ, আৰু শুকান জলকীয়া কেইটামান, আৰু বগা সৰিয়হ 2 চামুচ। আৰু এফালে লৈছোঁ নিমখ, হালধি আৰু জলকীয়াৰ গুড়ি। নিমখ সোৱাদ অনুসৰি মই আগতে যিহেতু দিয়া নাছিলোঁ, সেয়েহে অকণমান বেছিকৈ লাগিব। আৰু এয়া চেনি লৈছোঁ অকণমান, চেনিও দিম যিহেতু টেঙা মিঠা হ'লে ভাল লাগিব খাই। আৰু এয়া মিঠাতেল লৈছোঁ ডাঙৰ কাপেৰে 1 কাপমান। আৰু একেবাৰে শেষত দিবলৈ লাগিব ভিনেগাৰ, যিহেতু আচাৰটো বেয়া নহ'বৰ কাৰণে ভিনেগাৰ দিবই লাগিব, সেয়েহে ভিনেগাৰো লৈছোঁ। আৰু এয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। এতিয়া প্ৰথমতে ড্ৰাই মছলাখিনি ইয়াতে অকণমান সময় ভাজি ল'ম, 5 মিনিটমান। এইখিনি এতিয়া ভজা হৈ গৈছে। এতিয়া এইখিনি খুন্দি ল'ম। পটাটো খুন্দি ল'ব পাৰে, মই মিক্সাৰ গ্ৰাইণ্ডাৰতে খুন্দি ল'ম। অকণমান একেবাৰে গুড়ি নহ'লেও অলপ গুড়ি হ'লে ভাল হয়। এয়া খুন্দি ল'লোঁ মই এনেধৰণে। এতিয়া কেৰাহীখনত মিঠাতেলখিনি গৰম হ'বলৈ দিম। এয়া তেলখিনি গৰম হৈ গৈছে ধুনীয়াকৈ। এতিয়া ঔটেঙাখিনি ইয়াতে ঢালি দিম আৰু অলপ সময় ভাজি ল'ম। আৰু ঔটেঙাখিনি বহুত বেছি দেৰিও ৰ'দত শুকুৱাব নালাগে। যদি বহুত দেৰি শুকোৱা যায় তেনেহ'লে অলপ টাইট হৈ যায়, আৰু টাইট হৈ গ'লে আচাৰটো খাই অলপ ভাল নালাগিব। গতিকে বইল কৰাৰ পিছত যিখিনি পানী থাকে, সেই পানীখিনি শুকোৱালৈকে ৰ'দত ৰাখিলে হ'ল, তাৰপিছত লৈ আনিলে হ'ল। এতিয়া ইয়াতে মছলাখিনি দি দিম। এতিয়া নিমখ হালধিখিনিও দি দিম। আৰু জলকীয়াৰ গুড়িটো আপোনালোকে ইচ্ছা কৰিলে স্কিপ কৰিব পাৰে, যিহেতু জলকীয়াৰ গুড়িটো কালাৰৰ কাৰণে দিছোঁ মই। এইটো দিলে কালাৰটো বহুত ধুনীয়া হয়। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ।
এইখিনি অলপ দেৰি এনেকৈ লৰাই লোৱাৰ পিছতে চেনিখিনি দি দিম আচাৰখিনি ৰেডি হৈছে এতিয়া শেষত এয়া ভিনেগাৰ 2 চামুচমান দি দিছোঁ আৰু অলপ সময় লৰাই লৈ নমাই দিম আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ঔটেঙা আচাৰৰ ৰেচিপি আপোনালোকেও এনে ধৰণেৰে বনাই খাই চাবচোন বহুত টেষ্টি লাগে খাই আৰু ভিডিঅ'টো তেনেহলে ইমানতে সামৰিছোঁ আৰু যদি চাই ভাল পালে তেনেহলে প্লিজ লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে মোৰ চেনেলটো তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ